Hello friend, welcome to my channel Your Job in Assam. মই আজি এইটো ভিডিঅ'ত ৩৫,০০০ নিযুক্তিক লৈ আলোচনা কৰিম। বহুতে কৈ আছে বা বিভিন্ন ধৰণৰ গ্ৰুপ হোৱাটছএপ ফেচবুক পোষ্টত দেখা পাই আছো যে ৩৫,০০০ যি বৃহৎ নিযুক্তি চৰকাৰে ২৫ বা ২৬ অক্টোবৰত দিবলৈ গৈ আছে সেয়া অক্টোবৰত নিদিয়ে, অক্টোবৰৰ সলনি নৱেম্বৰতহে দিব। কিন্তু মই কৈ আছো অক্টোবৰ মাহতে ৩৫,০০০ এপইণ্টমেণ্ট দিব, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু বহুতে কৈ আছে জিটিপিজিটিৰ ফাইনেল মেৰিট লিষ্ট ১৫ অক্টোবৰত দিয়াৰ কথা, কিন্তু সেয়াও নিদিয়ে হয়। কিন্তু মই কৈ আছো এদিন বা দুদিন জিটিপিজিটিৰ ফাইনেল মেৰিট লিষ্ট পিছুৱাব পাৰে, কিয়নো জিটিপিজিটিৰ ৰিক্ৰুটমেণ্ট লৈ হাইকোৰ্টত কেছ চলি আছে আৰু এটা ডিপাৰ্টমেণ্টত বহুতো কথা থাকে। লগতে মই আৰু এটা কথা ক'ব বিচাৰিছো, ৩৫,০০০ নিযুক্তিক লৈ আপোনালোকে নিশ্চয় জানে যে আসাম পুলিচৰ ৰিক্ৰুটমেণ্টৰ লৈও কেছ চলি আছিল বা ষ্টে অৰ্ডাৰ আছিল, সেয়াও চৰকাৰে তুলি ল'লে। যদি ৩৫,০০০ নিযুক্তি অক্টোবৰ মাহত নিদিয়ে তেতিয়াহ'লে কোৰ্ট কেছবিলাকৰ ষ্টে অৰ্ডাৰবিলাক উঠাই নল'লেহেঁতেন। তো মই শেষত এইটোৱেই ক'ব বিচাৰিছোঁ যে অক্টোবৰ মাহতে ৩৫,০০০ এপইণ্টমেণ্ট আপোনালোকৰ হাতে হাতে তুলি দিব, আপোনালোকে একো চিন্তা কৰিব নালাগে। হয়, মই এইটোৱে ক'ব বিচাৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুদিন আগতেই আহি ফেচবুক লাইভ যোগে আপোনালোকক কৈছে বা সকলোকে অৱগত কৰাইছে যে এপইণ্টমেণ্টবিলাক অক্টোবৰ মাহতেই আপোনালোকক দিব। জইনিঙৰ কথা কৈছিল, যিটো নৱেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰাই আৰম্ভ বা আপোনালোকে জইনিং কৰিব পাৰিব। ইয়াক লৈ একো আপোনালোকে টেনশ্যন কৰিব নালাগে, আপোনালোকৰ এপইণ্টমেণ্টবিলাক আপোনালোকে অক্টোবৰ মাহতেই পাই যাব।